জুবিনৰ বাসগৃহত উপস্থিত হাগ্ৰামা মহিলাৰী জুবিন গাৰ্গৰ পত্নীৰ সৈতে কৰিলে সাক্ষাৎ আৰু এবাৰ বিটিসি নিৰ্বাচনত জয়ী হোৱাৰ পাছতে হাগ্ৰামা মহিলাৰী উপস্থিত হৈছে জুবিন গাৰ্গৰ বাসগৃহত। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিয়ালটিৰ সকলো লোকক সাক্ষাৎ কৰে হাগ্ৰামা মহিলাৰীয়ে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো জুবিন গাৰ্গৰ বাসগৃহত হাগ্ৰামা মহিলাৰী উপস্থিত হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰী আহি জুবিন গাৰ্গৰ বাসগৃহত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ সৈতে সাক্ষাৎ কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিটিসি নিৰ্বাচনত জয়ী হোৱাৰ পাছতে প্ৰথমবাৰৰ বাবে হাগ্ৰামা মহিলাৰী আহি উপস্থিত হৈছে জুবিন গাৰ্গৰ ঘৰত আৰু জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জুবিন গাৰ্গৰ পত্নীক সাক্ষাৎ কৰিছে, পৰিয়ালৰ সকলো লোকৰ সৈতে সাক্ষাৎ কৰিছে। লগতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সোনকালে হ'ব লাগে আৰু মৃত্যুৰ তদন্ত সঠিকভাৱে হোৱাটো হাগ্ৰামা মহিলাৰীয়ে বিচাৰিছে। লগতে দেখিবলৈ পোৱা গৈছে যে এনেদৰে গৰিমা গাৰ্গক আহি সান্তনা দিছে।